ৰ'দালি এণ্টাৰটেইনমেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম পাণৰ বিষয়ে। আপোনালোক বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে যে পাণৰ বহুতো ঔষধি গুণ আছে বুলি। পাণ তামোল আমাৰ অসমীয়া জাতিৰ প্ৰতিটো মাংগলিক কামতে ব্যৱহাৰ কৰা হয়। যদি অসমীয়া জাতিৰ মাংগলিক যিকোনো কামতে পাণ তামোল দিয়া নহয় তেনেহ'লে কামখিনি সম্পূৰ্ণ নহয়। আমাৰ সমাজত পাণ তামোল প্ৰচলন অতীজৰে পৰা চলি আহিছে। মোৰ এই ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাবৰ বাবে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ। কাৰোবাৰ যদি পানী লগা বা জ্বৰ হয়, পাণৰ লগত আজৱাইন বা লং খালে ভাল পোৱা যায়। কেতিয়াবা কাণত বিষ হয়, বিষ হোৱাৰ লগে লগে পাণৰ ৰস গৰম কৰি 5 বা 6 টোপাল কাণত দিলে সোনকালে কাণৰ বিষ ভাল পোৱা যায়। আমাৰ বহুতৰে নাকৰ পৰা তেজ ওলোৱাৰ সমস্যা আছে। যদি কাৰোবাৰ নাকৰ পৰা তেজ ওলায় লগে লগে পাণৰ ৰস 2 টোপালমান দি দিব। পাণে আমাৰ মুখৰ দুৰ্গন্ধ দূৰ কৰে আৰু কাৰোবাৰ মূৰত ওকণি হ'লে মূৰটো ধোৱাৰ আগতে মূলাৰ ৰসৰ লগত পাণৰ ৰস মিহলাই জেতুকা লগোৱাৰ দৰে মূৰত লগাই থ'ব লাগে আৰু অলপ সময়ৰ পিছত মূৰটো ধুই পেলাব লাগে। পাণ যিমান খাব সিমানে যৌন শক্তি বৃদ্ধি হ'ব। কটা চিঙা বা ঘাঁ লগা হ'লে পাণ বটি কটা চিঙা বা ঘাঁ লগা ঠাইডোখৰত লগাই থ'লে সোনকালে শুকায়। আজিকালি ভেজাল খাদ্যৰ ফলত আমাৰ প্ৰায় মানুহৰে লিভাৰ দুৰ্বলতা বা খাদ্য হজম নোহোৱা হয়। খাদ্য হজম হ'বৰ বাবে আপোনালোকে পাণৰ ৰসৰ লগত তুলসীৰ ৰস উলিয়াই খাব লাগে। কেতিয়াবা আমাৰ মূৰৰ প্ৰচণ্ড বিষ হয়, তেতিয়া পাণ থেতেলি মূৰত থেপি থ'ব লাগে। মূৰৰ বিষ যথেষ্ট ভাল পোৱা যায়। হাঁপানি হ'লে পাণৰ ৰস, আদাৰ ৰস আৰু মৌৰ ৰস সম পৰিমাণে মিহলাই খাব লাগে। আপোনালোকে যদি স্নায়ু শক্তি বৃদ্ধি কৰিব বিচাৰে তেনেহ'লে প্ৰতিদিনে পাণৰ ৰসৰ লগত মৌ ৰস মিহলাই খাব।